টি কুবিনৰ কথা আৰু মুন্মি মাইনাৰ পাঠেৰে কবিতাৰ শিৰোনাম বহুগামিনী। ফুটপাথত বেচা কাপোৰৰ দৰেই দৰদাম কৰা হয় আমাৰ হৃদয়। গ্ৰাহক নাই, পেটতো ভোক নাই, কাৰণ আমাৰ হৃদয় ভাঙিলেহে পেটৰ ক্ষুধা মৰে। কোনোবা 5 ষ্টাৰ হোটেলৰ কোঠাটো আমাৰ টোপনি নাহে, নাইবা কোনোবা মাতাল যুৱকৰ সৰু কোঠাটো। আমাৰ বিক্ৰী কৰা টোপনিয়ে হাজাৰজনৰ বুকুত ফুলাই এপাহ হাচনাহানা কিম্বা হৰিকা যায়। হৃদয় বেচাৰ ক্ৰোধত আমাৰ চকুটো নোলায়, টোপনি বেচাৰ বাবেও বুকুনি বিষায়। আমিবোৰ যে মনে পতা বসন্ত, বহাগ নাহিলেও কুলি কেতেকীয়ে আমাৰ বুকুতেই সাজ সলায়, তথাপিও বুকুনি বিষায়। তামাকাজি কিম্বা ৰাতিৰ পল্টন বজাৰতকৈও ধুনীয়া আমাৰ হৃদয়, নতুবা সন্ধিয়াৰ দীঘলী পুখুৰীৰ পাৰতকৈও পবিত্ৰ আমাৰ মন। কিন্তু তথাপিও আমি ৰঙা মদাৰ, কাৰণ আমি যে বহুগামিনী। যদিও আমিবোৰ নিষিদ্ধ হোৱা এটা ৰাতি, প্ৰহৰে প্ৰহৰে সলনি হয় ঠিকনা। সোণাগাছৰ আন্তিমটো ষ্ট্ৰীট লাইট নোমোৱালৈকে খিলখিলাই হাঁহি থাকে ঘন ঘন উশাহবোৰে। ৰাতিটো শুই পৰাৰ পিছতেই সাৰি উঠে ষ্টেচনৰ আন্ধাৰ গলিবোৰ, য'ত আমি বাৰে বাৰে হত্যা কৰোঁ আমাৰ ভালপোৱাৰ কেনভাছ, আৰু হত্যা কৰিব লগা হয় সপোনৰ অনিৰুদ্ধক। সুখ দুখৰ গভীৰতা আমাৰ বাবে মৌন অধ্যায়, ভোকৰ যন্ত্ৰাত উৰি যায় সপোন আৰু প্ৰেমৰ বৰ্ণালী। তথাপিও হাঁহিৰে উদযাপন কৰোঁ যাতনাৰ মিলন উৎসৱ। ওঠৰ হাঁহিৰেই ঢাকি ৰাখোঁ এখন অসুখীয়া হৃদয়, কাৰণ আমি যে বহুগামিনী।